নমস্কাৰ, আপোনালোকে চাই আছে অসম 24। শক্তিপীঠ কামাখ্যাত আজি অম্বুবাচী মহাযুগৰ দ্বিতীয়টো দিন। মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ নীলাচল পাহাৰত এতিয়া সমবেত হৈছে হাজাৰ হাজাৰ দেশ-বিদেশী ভক্ত আৰু সাধু সন্যাসী। মাৰ পবিত্ৰীৰ এই ক্ষণত সমগ্ৰ নীলাচল পাহাৰ যেন এতিয়া বুৰ গৈছে এক অপূৰ্ব আধ্যাত্মিক পৰিৱেশত। কেৱল সাধাৰণ ভক্তই নহয়, মা কামাখ্যাৰ এই পবিত্ৰ মহাযুগত অংশ ল'বলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হৈছেহি বিভিন্ন আশ্ৰমৰ সাধু সন্যাসীসকল। কোনোবাই যদি ধূপ ধূনা জ্বলাই মাৰ নামত মগ্ন হৈছে, আন কোনোবাই আকৌ নীলাচলৰ চুকে কোণে বহি কৰিছে তান্ত্ৰিক সাধনা। পশ্চিমবংগ, শিলিগুৰি তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা একাংশ ভক্তই প্ৰথমবাৰৰ বাবে এই মেলাত অংশগ্ৰহণ লৈ নিজৰ মনৰ অনুভৱ ব্যক্ত কৰিছে। তেওঁলোকৰ মতে ইয়ালৈ আহি মনত এক অপূৰ্ব শান্তি পোৱা যায়। প্ৰশাসনে কৰা সুন্দৰ আলোকসজ্জাৰ আৰু ব্যৱস্থাপনাকো লৈ একাংশ ভক্তই প্ৰশংসা কৰিছে। প্ৰশাসনৰ তৰফৰ পৰাও ভক্তসকলৰ সুৰক্ষা আৰু সুবিধাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। অহা ২৬ জুনৰ পুৱা মা কামাখ্যাৰ দুৱাৰ মুকলি হোৱাৰ লগে লগে লাখ লাখ ভক্তই লাভ কৰিব মাৰ চৰণ স্পৰ্শ কৰাৰ সুযোগ। বৰ্তমান সমগ্ৰ দেশৰে দৃষ্টি এতিয়া নিবদ্ধ হৈ আছে এই পবিত্ৰ শক্তিপীঠ কামাখ্যা ধামত। ভিডিঅ' জাৰ্নেলিষ্টৰ সৈতে গুৱাহাটীৰ পৰা নিউজ ডেস্ক অসম 24।